এই মুহূৰ্তত মেট্ৰিক এইচএছ পৰীক্ষাৰ্থীলৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ তোমালোকে কেনেকৈ ফলাফল লাভ কৰিব পাৰিবা আৰু তোমালোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব, সবিশেষ এই ভিডিঅ'টোত উপস্থাপন কৰা হৈছে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ। HSLC ৰিজাল্ট শীঘ্ৰে ঘোষণা হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়া হ'ব পাৰে ঘোষণা, কিদৰে চাব? অসম মাধ্যমিক শিক্ষা পৰিষদে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। অৱশ্যে বিভাগীয়ভাৱে এই বিষয়ত কোনো জাননী প্ৰকাশ কৰা নাই, যদিও অতি কম দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰিব পৰাকৈ অসম মাধ্যমিক শিক্ষা পৰিষদে সাজু হৈ উঠিছে বুলি পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰো অসম মাধ্যমিক শিক্ষা পৰিষদে বিভাগীয় ৱেবছাইট seba.online.organization আৰু result-assam.nic.in ত ফলাফল প্ৰকাশ কৰিব। উল্লেখ্য 15 মাৰ্চত আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা 31 মাৰ্চলৈকে চলিছিল। এইবাৰ মুঠ 4.31 লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল। জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মে' মাহৰ অন্তিম সপ্তাহত বা জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে ঘোষণা কৰা হ'ব পাৰে। আৰু তোমালোকে এই ৰিজাল্ট কেনেদৰে চাব পাৰিব? সেবাৰ অফিচিয়েল ৱেবছাইট seba.online.org বা result-assam.nic.in ত খুলি লওক। হোম পেজত HSLC ৰিজাল্ট 2022 লিংকত ক্লিক কৰক। ৰিজাল্টৰ ৰোল নম্বৰ অন্তৰ্ভুক্ত কৰক আৰু ছাবমিটত ক্লিক কৰক। লগে লগে দেখুৱাব আপোনালোকৰ ফলাফল। ইয়াতে তোমালোকৰ ডিপাৰ্টমেণ্ট নেম দিয়া আছে, বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেবা আৰু একাডেমিক ইয়াৰ 2021 to 2022। এক্সামিনেশ্যন হাই স্কুল লিভিং চাৰ্টিফিকেট HSLC ক্লাছ 10 আৰু HSLC এক্সাম ডেট আছিল 15 মাৰ্চ to 31 মাৰ্চ আৰু আছাম HSLC ৰিজাল্ট ডেট দিয়া আছে 4 জুনত ঘোষণা কৰিব বুলি।